3 পূৰণ 4 3ৰ বাবে 3ডাল আঁচ পাৰিব লাগিব এডাল দুডাল তিনিডাল 4ৰ বাবে 4ডাল আঁচ পাৰিব লাগিব এডাল দুডাল তিনডাল 4ডাল এতিয়া কিমান ঠাইত লগ লাগিল আমি চাম 1 2 3 4 5 6 7 8 9 10 11 12 এতিয়া বেলেগ এটা অংক কৰি চাও আমি 5 পূৰণ 4 ওপৰত আছে 5 5ৰ কাৰণে আমি 5ডাল আঁচ পাৰিম 2 3 4 5 তলত আছে 4 4ৰ কাৰণে 4ডাল আঁচ এডাল দুডাল তিনিডাল 4ডাল কিমান ঠাইত লগ লাগিল আমি চাম 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 আৰু এটা অংক কৰি চাও আমি 2 পূৰণ 0 2 হলে দুডাল আঁচ 0 মানে একো নাই কাৰণে আমি আঁচ পাৰিব নালাগে গতিকে ইয়াতে একো এটাও ঘৰ সৃষ্টি নকৰিলে সেইকাৰণে 2 পূৰণ 0 0 হ'ব